भारत माता के वंदे वंदे। जय हिंद सर। जय हिंद सर। ओ माय गॉड, क्या बाइक है भाई साहब। ओ बाप रे। सो गाइस फाइनली आহি আমি পাই গলো অসম আৰু নাগালেণ্ডৰ সীমা। সাবস্ক্রাইব কৰক ট্ৰেভেলিং ফান্ডেজ ইউটিউব চেনেলটো, লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় আই অসম। What's up guys, my name is Gubin, you are watching Traveling Fun Days। সৰ্বপ্ৰথমে আপোনালোক সকলোকে ৭৫তম স্বাধীনতা দিৱসৰ বহুত বহুত বেছি শুভেচ্ছা আছিলো। আমি স্বাধীনতা দিৱসৰ উপলক্ষে এটা ধুনীয়া যাত্ৰা আৰম্ভ কৰিছো যোৰহাট টু নাগালেণ্ড বৰ্ডাৰ। লগত আছে আমাৰ বহুতো বন্ধুসকল, সকলোৱে হাই কৈ দিয়া। হাই। লগতে আমি বহুত বেছি গৌৰৱ অনুভৱ কৰোঁ যে আমি ভাৰতবৰ্ষৰ নিচিনা এখন মহান দেশত জন্ম লাভ কৰিছো আৰু এই ভাৰতবৰ্ষৰ বাবে আমি বহুতো কাম কৰি সদায় আগুৱাই যাম বুলি আশা কৰিছো। লগতে আমি সকলোৱে भारत माता के जय, भारत माता के जय, वंदे वंदे वंदे, बोलो बोलो भारत माता के जय। सो गाइस फाइनली আমি রাইডটো স্টার্ট কৰি দিলো। সো অলপ আগত লাইন আপ কৰিলো। এতিয়া বৰ্তমান আমি আছো টুকুলাই টি ষ্টেট। সো লেটস গো জোস জোস। সো গাইস বৰ্তমান আমি মৰিয়নি ৰাস্তাত এন্ট্ৰি কৰি দিলো। বৰ্তমান আমি চিনেমা কলেজৰ ওচৰত আছো। এতিয়া বলক গৈ থাকো আৰু ओ माय गॉड, क्या बाइक है भाई साहब। सो गाइस व्यू व्यू रास्तार व्यू सर। तेरा नाम है साजा, मन मेरे यार बाजा, बदनाम तेरा हो, एक पहचान मेरी तू ही इंसान। सो गाइस বৰ্তমান আমি পাৰ হৈছো ৰাম বাবাৰ মন্দিৰ। এই ইয়াত দূৰত গাইছ দেখিবলৈ পাইছে ৰাম বাবাৰ মন্দিৰ। তো वेलकम टू मरियनी टाउन। बर्तमान गाइस আমি মৰিয়নি টাউনত ভৰি দিলো হৈ। এটো ফার্স্ট রেল গেট হয়। তো গাইস বৰ্তমান আমি আহি পাই গলো মৰিয়নি তিনিআলি। এতিয়া আমি যাব লাগিব চিধা চিধি গৈ। अभी हमको यहाँ पर जो सीधे वाला रोड है उस पे जाना है। अगर इस तरफ जाएंगे तो गिबन पहुँचेंगे, लेकिन हमें गिबन नहीं जाना है, हमें जाना है नागालैंड बॉर्डर को। तो चलिए चलते हैं। सो गाइस बर्तमान आহি আমি পালোহি নাগাজাংকা। थैंक यू। ठंडा भी ले लेना है। हाँ और कौन रहेगा? सो गाइस আমি ৰাস্তাত আহি থাকোতে আমাক ধুনীয়াকে চৰবত আৰু বুট খাবলৈ দিলে। দাদাসকলে বৰ ধুনীয়া প্ৰচেষ্টা লৈছে। আপোনালোকক অশেষ ধন্যবাদ, আপোনালোকে ইমান ধুনীয়া সহায় কৰাৰ বাবে। সবে একেলগে भारत माता के वंदे वंदे, भारत माता के धन्यवाद। सो गाइस फाइनली আমি আহি পাই গলো পাহাৰ ৰাস্তাত। এতিয়া আমি বৰ্ডাৰ পামগে গাইস। ইটস বিউটিফুল।
পাহাৰ ৰাস্তাত এন্ট্ৰি কৰিলোঁ, অলপ আগত দেখিবলৈ পালে। এতিয়া আমি গৈ আছোঁ পাহাৰ ৰাস্তাত পুৰা মজাকৈ চাইকেল চলাই চলাই, লগতে আপোনালোকৰ লগতো কথা পাতি পাতি গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। চ' গাইজ ফাইনেলি পাহাৰ পুৰা পাই গ'লোহি, দেখিবলৈ পাইছে পুৰা একদম। ঐ কাৰোবাৰ কিবা নট খুলি গ'ল নেকি? গাইজ পুৰা জোৰ লাগিছে, বলক বলক। এইটো আমাৰ হেৰি নহয়, এইটো আমাৰ এলেকা নহয়। काफी ज्यादा अच्छा लग रहा है गाइस। ओ बाप रे, बहुत बेसी दूर लगिছে गाइस, बहुत बेसी दूर। So guys, অলপ আগত দেখিলে কিমান কষ্টৰে পাহাৰৰ ওপৰলৈ উঠি আহিলোঁ। So guys আৰু ওপৰত যাব লাগিব সেইফালে, কিন্তু ইমানটো অহালৈকে আমাৰ পুৰা ভাগৰ লাগি গৈছে। এই লগৰ কেইজনো চবেই জীয়াই আছোঁ, আৰু সেইখন মোৰ হায়াবুছাখন, আৰু সেই আমাৰ ফুকন দা, আৰু সেই আমাৰ অনুজ ব্ৰ, আৰু এইফালে আমাৰ আশিষ আছাম বয়, এইফালে আমাৰ শ্বাহৰুখ ভাই। পুৰা একদম কি মজা জেগা গাইছ। মানুহে কয় নহয় কষ্টৰ অন্তত এটা ভাল ফল পোৱা যায়। এয়া চক কষ্ট কৰি অহাৰ পিছত কি ধুনীয়া ভাল ফল। আৰু আগলৈ যাম আৰু মজা ভিউ পাম। So guys, finally চাইকেলত বহি ল'লোঁ। এতিয়া বলক একদম গেটলৈকে। जय हिंद सर। जय हिंद सर। जय हिंद सर। जय हिंद सर। जय हिंद। जय हिंद। So guys, finally আহি আমি পাই গ'লোঁ অসম আৰু নাগালেণ্ডৰ সীমা। ইয়াতকৈ গাইজ আমি আগত যাব নোৱাৰোঁ। so guys কি ধুনীয়া। ইয়াৰ পৰা আগত গ'লে আমি চাংকি মুকুং চাং যাব পাৰিম। So guys, অলপ আগত আমি বৰ্ডাৰলৈকে গ'লোঁ। চ' ইয়াতে আহি অলপ ৰখি দিছিলোঁ। চ' গাইজ ভিউটো কি ধুনীয়া, মানে আগলৈকে যাব নিদিয়ে যিহেতু গম পাই পাৰ্মিশ্যন ল'ব লাগে। চ' এতিয়া আকৌ আমি আমাৰ যাত্ৰাটো আৰম্ভ কৰিছোঁ। বাকী লগৰ কেইজন গ'লে আমিও এতিয়া গৈ থাকোঁ বলক গাইজ। এতিয়া গৈ আছোঁ আৰু লাহে ধীৰে, মানে এতিয়া পেণ্ডেল মাৰিব দৰকাৰ নাই যিহেতু আমি ওখৰ পৰা তললৈ নামি নামি গৈ আছোঁ গাইজ। ত' ন' টেনশ্যন, অনলি পেনশ্যন, লেটছ গ'।
जाएगा यार। So guys, অলপ এইখিনিতে ৰখি দিছিলোঁ আৰু সকলোখিনিয়ে মানে ধুনীয়াকৈ ফটো চটো চবেই উঠি ল'লে নিজৰ নিজৰ ইনষ্টাগ্ৰামৰ কাৰণে আৰু লগতে ভিউটো অলপ চাই লওক আৰু দেখিছে এইটো জিলি নে কি বুলি কয় সেইটো কি ধুনীয়াকৈ কান্দিছে নেচাৰৰ আৱাজ গাইছ কি ধুনীয়া চবৰে জোচ কেনেকুৱা পাহাৰৰ পৰা আহি পিনে এতিয়া ভৈয়ামলৈ যাওঁ নেকি ব'লা ব'লা কিবা কিবি খাই ল'ব লাগে খাই লৈ চাহৰ লগতে বাকী আছে ন এতিয়া বলক গাইছ গৈ থাকোঁ ডাইৰেক্ট লগ পাইছোঁ আপোনালোকক তলত Okay, let's go. Can I be your superhero? Superhero. Come, bro. चलो चलते हैं भैया में। अब गाइस चलते हैं चलिए A few moments later. Finally আহি আমি এটা ধুনীয়া জনি ঘৰ পালোঁ য'ত অলপ সময় ৰখি দিছোঁ মানে ৰাতিপুৱা বহুত সোনকালে ওলাই আহিছিলোঁ খোৱা বোৱা একো কৰা নাছিলোঁ তো ইয়াতে ৰখি ধুনীয়াকৈ ব্ৰেকফাষ্টটো কৰিলোঁ ব্ৰহঁতি চবেই হাত চেনিটাইজাৰ কৰি লৈছে মোকো অলপ দি দিয়া চেনিটাইজাৰ কিস্কি পাছে গাইছ অলপ চেনিটাইজাৰ লগাই লওঁ বহুত বেছি দৰকাৰ গাইছ খানা পিনা উলিয়াইছে আৰু আমাৰ নাই খেদা বুলি ভাবিছে নেকি তো গাইছ চাহৰে লগতে অলপ কিবা কিবি খাই লওঁ আৰু এয়া লগৰকেইটাই খোৱা ষ্টাৰ্ট কৰিলে আৰু সেয়া আমাৰ দেখিবলৈ পাইছে ফুড মিনিষ্টাৰ FM তো গাইছ আমাৰ এই ফুড মিনিষ্টাৰে ধুনীয়াকৈ ব্ৰেডত জাম লগাই আছে লগাই পিনে এখন দিব गाइस बहुत अच्छा है इतना दूर जाने क्या है थोड़ा खाना खाते मज़ा आ रहा है उसके बाद फिर से जाने भी करना है हमारे दोस्त लोग भी खा रहे हैं हम भी खा रहे हैं आप लोग भी खाइए धन्यवाद ये हमारे पूरी और आलू भाजी आহি গ'ল তো খাইছোঁ আৰু পুৰি অলপ ঠাণ্ডা হৈ গ'ল আৰু দেৰি হৈ গ'ল তো সেইকাৰণে খাই লওঁ আৰু ব্ৰ কি হ'ল না হাঁহি উঠিছে হাঁহি উঠা টেবলেট এইটো নহ'লে মেলেৰিয়া জ্বৰ উঠে এনেই হৈছে এইটো মাথা বিষৰ টেবলেট বেছি ৰ'দত আহিলে খাব লাগে চ' গাইছ ফাইনেলি খোৱা বোৱাও হৈ গ'ল ৰাইডো কমপ্লিট হৈ গ'ল চ' আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাৰত মাতা কে বন্দে মাতৰম